হাই এভৰিৱান, মই কৌস্তৱ আৰু আপোনালোকে চাই আছে কৌস্তৱ অসম ইউটিউব চেনেল। তো নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ কাইলৈৰ পৰা আৰম্ভ হ'ব 9-10 তাৰিখে। তো আপোনালোকে সকলো আহিব। আজি সকলো কাম হৈ গৈছে প্ৰায়, আপোনালোকক দেখুৱাম। পেণ্ডেল চেণ্ডেল দিয়া হৈ গৈছে। এতিয়া ৰাতি আমি অলপ কামত লাগি দিছোঁ সকলোৱে। এতিয়া জি এছে অলপ কৈ দিব কথাটো, আপোনালোকক নিমন্ত্ৰণটো দিব আৰু মই দিছোঁ এজ এ ষ্টুডেণ্ট হিচাপে আপোনালোকক ইনভাইট কৰিছোঁ, সকলো আহিব। এয়া এইফালে আমাৰ জি এছ আছে স্কুলৰ শুনি লওক। নমস্কাৰ, নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোকে নিমন্ত্ৰণ জনোৱা হৈছে। নিমন্ত্ৰণ এতিয়ালৈকে চবকে চিঠি দি জনোৱাই হৈছে, বা বাকী যিসকল ব্যক্তি থাকি গৈছে সেইসকলে যাতে বিদ্যালয়লৈ আহে, শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰে, সেয়া আশা থাকিব। স্কুলখন স্থাপিত হৈছিল 1921 চনত। এতিয়া 2021 পাতিব লাগিছিলে শতবৰ্ষ, কৰোণাৰ কাৰণে পতা নহ'ল। এতিয়া 22 এতিয়া পাতিছে। সেইবাবে আপোনালোকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। যিসকলে চিঠি পোৱা নাই তেওঁ আপোনালোকে আহিব, তো ভাল লাগিব। আপোনালোকক এতিয়া অলপ পেণ্ডেলটো দেখুৱাওঁ, কেনেকুৱা ধৰণে প্ৰস্তুতি চলিছে চব আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমাৰ প্ৰস্তুতিবোৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ইমান ধুনীয়াকৈ প্ৰস্তুতি কৰিছে। ইয়াতে 100খন ফ্লেগ হোষ্টিং কৰা হ'ব। এয়া লাইনকৈ দি থোৱা আছে আৰু এয়া কাৰ্যালয় আছে, মূল পেণ্ডেলটো, আৰু সেয়া ষ্টেজ আছে। তো আপোনালোকে সকলোবোৰ চাই থাকক। এইফালে কাম লাগি আছে এতিয়াও। ওপৰলৈ উঠি আহিছোঁ, আপোনালোকক দেখাম ওপৰত সকলো। এইখন হৈছে পোষ্টাৰখন, ধুনীয়াকৈ লিখি থোৱা আছে আৰু এনেকৈ প্ৰস্তুতি কৰা ধুনীয়াকৈ চলি আছে। আপোনালোকে সকলো আহিব। এই গোটেই মঞ্চটোৰ পৰা এনেকুৱা এটা ভিউ দেখা পোৱা যায়। এইটো হ'ল গোটেই মঞ্চটো। তো ৰাইজ সকলোকে আমি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ হিচাপে সকলোকে আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ। আপোনালোক সাদৰেৰে আহি পিনি এই শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভণিত আপোনালোকৰ উপস্থিতি কামনা কৰা হৈছে। আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰি পিনি আপোনালোকে সহায় সহযোগিতা যেন আগবঢ়ায়, তাৰে আন্তৰিক শুভেচ্ছাৰে আপোনালোকক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। আপোনালোকক সকলোকে আমি মাতিছোঁ, আপোনালোক আহক আৰু ইয়াত আমাৰ অনুষ্ঠানত সহযোগ কৰক। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি তাকে জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে সহযোগ কৰিব বুলি আশা থাকিল।